নমস্কাৰ প্ৰিয় দৰ্শক, মই জুন্তি জি কছাৰীয়ে আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে ঘৰতে কেনেদৰে গাহৰি মাংস বনাব পাৰি চিম্পুল এটা ৰেচিপি আগবঢ়াইছোঁ। প্ৰথমে মই মাংসবিলাক ভালদৰে ধুই লৈছোঁ। মাংস বনাবৰ কাৰণে দুটা পিঁয়াজ, আদা, ৰচুন, তেজপাত, বিলাহী ৰেডি কৰি লৈছোঁ। কেৰাহীটো মই হাই ফ্লেমত গৰম কৰি অলপমান মিঠাতেল দি ল'ম। তেলখিনি গৰম হোৱাৰ পাছত অলপমান পাঁচফোৰণ দি মই প্ৰথমে পিঁয়াজখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি অলপ টাইম ৰঙা কৰিবৰ কাৰণে মই ৰাখি দিছোঁ, যাতে ধুনীয়াকৈ পিঁয়াজখিনি ফ্ৰাই হয়। পিঁয়াজখিনি অলপ টাইম ফ্ৰাই হোৱাৰ পাছত মই আদা ৰচুনবিলাক দি দিছোঁ। লগতে মই ইয়াত তেজপাত 3 কিলা দি দিছোঁ। পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পাছত মই কাটি থোৱা বিলাহীবিলাক দি দিছোঁ। পিঁয়াজ বিলাহী অলপ টাইম ফ্ৰাই কৰাৰ পাছত মই মাংসবিলাক দি দিছোঁ। মাংসখিনি ভালদৰে লৰাই লৈ মই অলপমান হালধি গুড়ি দি দিছোঁ। হালধি গুড়িখিনি ভালদৰে মই মিলাই অলপমান নিমখ দি দিম। মই এতিয়া গেছটো ল' ফ্লেমত ৰাখি অলপ টাইম ঢাকি দিছোঁ। বিলাহী দিয়াৰ কাৰণে কালাৰটো ধুনীয়া হৈ পৰিছে। এনেদৰে মই গেছটো ল' ফ্লেমত ৰাখি মাজে মাজে এনেদৰে লাহে লাহে হিলাই আছোঁ। এতিয়া মই অলপমান ৰেড চিলি দি দিছোঁ। মাংসখিনি ল' ফ্লেমত বনোৱাৰ কাৰণে তেলখিনি ধুনীয়াকৈ ওলাইছে। মাংসত বিলাহী দিলে কালাৰটো বহুত ধুনীয়া আহে। আপোনালোকে বিলাহী দি খাই চাবচোন। আপোনালোকে ল' ফ্লেমত ৰাখি গেছটো এনেদৰে মাংস বনাই খাব পাৰে। যদিহে আপোনালোকে গ্ৰেভি কৰি ভাল পায় তেতিয়াহ'লে অকণমান পানী দি গ্ৰেভি কৰি খাব পাৰে। মই গ্ৰেভি খাই ভাল পাওঁ দেখি মই অলপমান ইয়াত গৰম পানী দিছোঁ। পানী দিয়াৰ পাছত মই এনেদৰে অলপমান ঢাকি দিম। মই ইয়াত অলপমান নৰসিংহৰ পাত দি দিছোঁ। মাংস বনাওঁতে মাত্ৰ মই ৰেড চিলি মছলাহে ব্যৱহাৰ কৰিছোঁ। অলপ ধোঁৱা বলাৰ কাৰণে কালাৰটো সিমান দৰে স্পষ্টকৈ ধৰিব পৰা নাই, কিন্তু কালাৰটো বহুত ধুনীয়া হৈছে। মাংসবিলাক গাপত বনোৱাৰ কাৰণে মাংসৰ পৰা তেলটো ধুনীয়াকৈ ওলাইছে। পানী দিয়াৰ কাৰণে গ্ৰেভিবিলাক বহুত ধুনীয়া হৈছে। এতিয়া মোৰ মাংসবিলাক ধুনীয়াকৈ ৰেডি হৈ গৈছে। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।